হাই এভৰিৱান, ৰেচিপি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ বাবে লৈ আহিছোঁ ছাগলী মাংসৰ এটা সুস্বাদু ৰেচিপি। তেনেহ'লে ব'লকচোন আজিৰ ৰেচিপিটো আৰম্ভ কৰোঁ। এয়া মই আধা কেজি ছাগলী মাংস লৈছোঁ। মাংসখিনি বনাবলৈ কেইটামান আলু, 3টা বিলাহী, পিঁয়াজ, আদা নহৰু, কেঁচা জলকীয়া, তেজপাত আৰু গোটা মছলা লৈছোঁ। এতিয়া কেৰাহীখন পাতি তাত তেল দি লৈছোঁ। তেলখিনি গৰম হোৱাত তেজপাত দুখিলা আৰু পিঁয়াজখিনি দি ভালদৰে লৰাই লৈছোঁ। পিঁয়াজখিনি ৰঙচুৱা হোৱাত ইয়াত এতিয়া মাংসখিনি দি দিছোঁ। মাংসখিনি দি ভালদৰে মিক্স কৰি লৈ ইয়াত সোৱাদ অনুসৰি নিমখ, হালধি আৰু এচামুচ জিৰা গুড়া দি ভালদৰে মিক্স কৰি লৈছোঁ। আৰু মাংসত দিবৰ বাবে মই আদা নহৰুৰ লগত গোটা গৰম মছলাখিনি পিচি লৈছোঁ। আৰু এয়া পিচি থোৱা মছলাখিনি মাংসত দি ভালদৰে মিক্স কৰি লৈ 15 মিনিটমানৰ কাৰণে মাংসখিনি ঢাকি ৰাখিম। 15 মিনিট পিছত এয়া চাওক, আমাৰ মাংসখিনিয়ে পানী এৰিবলৈ আৰম্ভ কৰিছে। এতিয়া গোটেইখিনি এবাৰ ভালদৰে মিক্স কৰি লৈ ইয়াতে কাটি থোৱা বিলাহীকেইটা দি দিওঁ আৰু গোটেইখিনি ভালদৰে মিলাই লৈ 10-15 মিনিটমানৰ কাৰণে আকৌ ঢাকি ৰাখিম। আৰু এয়া আমাৰ মাংসখিনি ভজা হৈ গ'ল। এতিয়া প্ৰেছাৰ কুকাৰটো গেছ ষ্টভত পাতি তাত অলপ তেল দি লৈছোঁ আৰু এতিয়া ইয়াত মাংসখিনি দি অলপ ভাজি ল'ম। আৰু এতিয়া মাংসখিনিত জোখমতে পানী এড কৰিম আৰু এনেদৰে অলপ লৰাই দি প্ৰেছাৰ কুকাৰটো ঢাকনিখন বন্ধ কৰি 2টা চিটি আহিবলৈ দিম। প্ৰেছাৰ কুকাৰৰ 2টা চিটি মৰাৰ পিছত এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। মাংসৰ কালাৰটো দেখি চাগে গমে পাইছে খাবলৈ কিমান টেষ্টি হৈছিল। আপোনালোকেও এনেদৰে ট্ৰাই কৰি চাবচোন। খাই কেনেকুৱা পালে মোক জনাবলৈ নাপাহৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ভিডিঅ'টো চাই যদি ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব।